আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি যিহেতু দেৱালী আৰু লগতে কালী পূজা, গতিকে দেৱালীত আমি মাহী আৰু মহাহঁতৰ ঘৰত ফুৰিবলৈ আহিলোঁ আৰু এতিয়া বনাই আছোঁ ৰংগোলী। আৰু সকলোকে হেপী দেৱালী। আৰু আমাৰ ৰংগোলীটো কেনেকুৱা হৈছে জনাব, মই দেখুৱাই আছোঁ। এয়া অলপ অলপ বনাই আছে, এয়া ৰ'দালি তাই বনাই আছে অলপ অলপ। আৰু এটা বনাই আমাৰ শেষ হৈছে, ইমান বিশেষ নাজানো কিন্তু বনাইছোঁ আৰু এয়াই। আৰু ভিডিঅ' মানে বিশেষকৈ ভিডিঅ'টো কৰিম বুলি ভবা নাছিলোঁ, কিন্তু দেৱালী যিহেতু সেয়েহে ভিডিঅ'টো কৰোঁ বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু দেৱালীত কি কি কৰিলোঁ সকলোবোৰ দেখুৱাই যাম। ভিডিঅ'টো ৰংগোলী আৰু এইটো বনাই আছে, ভালদৰে বনাব আমি নাজানো, হ'লেও চেষ্টা কৰিছোঁ বনাবলৈ। এয়া বনাই আছে ৰ'দালিয়ে। হাই কৈ দিয়া। হাই। এয়া আমি বনাই আছোঁ আৰু ফিনিছ হ'লে আপোনালোকক দেখুৱাম বাৰু ভালকৈ। সজাই কমপ্লিট হৈ গৈছে আৰু আমি মাহীয়ে এতিয়া চাকি জ্বলাই আছে আৰু চাকিখিনি আনি ইয়াত ডেক'ৰেশ্যন কৰিম। ৰংগোলীকেইটা এতিয়া দেখিয়ে নাপাব আৰু ডেক'ৰেশ্যনটো কৰি দিলে ভাল লাগিব। এয়া মাহীয়ে চাকি জ্বলাইছে গোঁসাই ঘৰত। মাহী হাই বুলি কৈ দিয়া। হেপী দেৱালী। হাই, হেপী দেৱালী। দেৱালীৰ কাৰণে মহাই পূৰা একদম পায়জামা আৰু হেৰি লগাই দিছে। আমি একদম মহা পূৰা ৰেডি, গামোচা চামোচা লৈ। আৰু বাহিৰৰ ভিউটো আপোনালোকক দেখুৱাইছোঁ অলপ অলপ। মাহীহঁতে ভিতৰত ওলাই আছে আৰু এইটো হৈছে বাহিৰৰ ভিউ। মোৰ বমলে ভয় লাগে, সেইটো কাৰণে ইহঁতি মোক ভয় খুৱাই আছে। আৰু এইকেইটা আমাৰ মমখিনি অলপ নুমাই গ'ল ন, মমখিনি নুমাই খতম মম খতম। অঁ, দুডালমান আছে, অলপ জ্বলাই দিব লাগিছিলে। আমাৰ এটা ৰংগোলী মম ইতিমধ্যে শেষ হৈছে আৰু আমি দ্বিতীয়টো ৰংগোলী এইটো শেষ হওঁ। হেপ্পী দেৱালী। আৰু এইটো মই বনোৱা ৰংগোলীটো কেনেকুৱা হৈছে জনাব কমেণ্টত। আৰু আমাৰ বম ফুটাই আছে অলপ অলপ। আৰু এইটো বাহিৰৰ ভিউটো। জ্বলোৱা আকৌ, শুনিছা? জ্বলোৱা। এয়া আমাৰ কলগছডাল সেমেকি সেমেকি গৈছে, জ্বলিছে। এয়া মাহী মানে ৰেডি হৈ আহিছে দেৱালী ফটো মাৰিব বুলি। পূৰা আন্ধাৰ হৈ আছে, আপোনালোকে লাহে লাহে দেখিব। মই ফটো দি দিম, ভিডিঅ'টোৰ শেষত ফটো দি দিম সকলোৰে। এয়া বৌ, এয়া দাদা, এয়া আমাৰ টিকলাটো। মিঠাই পৰ্ব চলি আছে, সকলোকে মাহীয়ে মিঠাই খুৱাই আছে আৰু বহুত বেছি ভাল লাগিছে। এয়া আমাৰ কলগছডাল জ্বলিবলৈ আৰম্ভ কৰিছে। এয়া মাহীয়ে সকলোকে মিঠাই খুৱাইছে। ভিতৰত মনে মনে আহি চাহ বনাই আছে। মহালে গাখীৰ চাহ বনাইছে, আমালে লাল চাহ। মহা খঙ উঠি আছে মাজে মাজে। মায়ে ফোনত বিজি। ৰ'দালিয়ে বাপেকক গালি দি আছে দেই।